ধুনীয়া ধুনীয়া ছোৱালী আছে মৰম লগা এডমিশ্যনে কৰি লওঁ বুলি ভাবিছোঁ কি বেয়া আছে নেকি বন্ধু নাই এডমিশ্যন কৰিব পাৰে আৰু এডমিশ্যন কৰিব যেতিয়া নমস্কাৰ বন্ধু স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ত আহক ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ এডমিশ্যন কৰিবিনে অহাকালিৰ পৰা অহাকালিৰ পৰা স্কুল আহিম আৰু দেই দোষসকল ক্লাছ 10ত ন ক্লাছ 10ত এডমিশ্যন ন মই এডমিশ্যন দিম চুলি দাড়িটো কাটিব লাগিব নহয় চুলি দাড়ি কাটিব লাগিব একদম চুচি মেলি আহিম আৰু মই এডমিশ্যন কৰিব মই এডমিশ্যন কৰিম বুলি ভাবিছোঁ আমাৰ বন্ধুসকল আমাৰ ক্লাছ 10 ন অঁ আচ্ছা ঠিক আছে চাম আৰু কালিতো এডমিশ্যন হয় নাই কিবা এই মাতচোন মাত ল'ৰাইটোক মাতচোন ঐ এই ক হ'ব গ'ব ক্লাছ 10 এডমিশ্যন পাব নাই ইয়াৰ এডমিশ্যন হ'ব নাই মামা পুৰা ছোৱালী চাই পাগল হৈ গৈছে দেই এই এৰিয়াত আৰু আপেছৰ এৰিয়াত পাগল নহ'লে কি হ'ব আপেছৰাই স্কুলত কলেজ এডমিশ্যন ল'ব বিচাৰিছোঁ ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে মৰম লগা এডমিশ্যনে কৰি লওঁ বুলি ভাবিছোঁ কি বেয়া আছে নেকি বন্ধু নাই এডমিশ্যন কৰিব পাৰে আৰু এডমিশ্যন কৰিব জুতি আছে না মোৰ মামই চল আৰু মিক্সাৰ চানা পুৰা জ্বলা মামু কেনেকুৱা লাগিছে ঝাল হেভি বাজু বেছি ঝাল দিছে ন আমাৰ কাৰণে ইমান ঝাল আকৌ কৈছে হৈছে বোলে পুৰা কাঠ উঠাই আছে দেখোন এই নদীখনৰ পৰা পানী আহিছিলে ডাঙৰ কুণ্ড এটা আহিছে খাট্টা দেখোন সেইফালে বাহুবলী এটা আছে দেখোন অকলেই আৰু এনে 5জন ইমান খাট্ৰা বৰ সুন্দৰ নজৰা আৰু দেই এইকেইটা চাব নহয় চাবলগীয়া জেগা আৰু এইকেইটা এইটো কি বুলি কয় চাইছে নাই এইফালে 5জন আৰু এইফালে এই বাইদেউজনী অকলে ই ডাইৰেক্ট বাহুবলী কাটে এতিয়া 5জনে পাৰে নাই অকলে হিলাই দিছে ডেঞ্জাৰ আছে দেই ইমানটো ৰাতি ইয়াৰ পৰা বাইক চলালে ডাইৰেক্ট তলত গিৰিব আৰু মোৰ যিহে ভয় লাগি গৈছিল ইমান সৰু ৰাস্তা কিমান তলত খাই আছে বহুত ডেঞ্জাৰ ৰাস্তা দেই পিছে বন্ধুসকল কি সুন্দৰ পৰিৱেশ একদম মানে পাহাৰ আছে তাৰ পৰা এইফালে আকৌ ইমান দ জেগাটো মোৰ মানে পুৰা বেমাৰ হৈ গৈছে একদম চৰ্দি লাগি গৈছে সেইটো কাৰণে আৱাজটো অলপ চেঞ্জিং হৈছে আৰু এই আইলেণ্ডটোত কি আছে জানো বজাৰ এটা খোলা নিচিনা লাগিছে দেখোন গা ধুওঁতে সেইটো ক'ব পৰা নাই আৰু মানে ধুবতো মন গৈছিলে বাট চাওঁ একদম চা এইফালে দেখাতে আকৌ টঙি ঘৰকেইটা ক'ত বনাইছে দখলাকেইটাই ন বন্ধুসকল যদি আপোনালোকক প্ৰকৃতিক মানে ভাল লাগে যদি মানে প্ৰকৃতিক প্ৰেমী হয় যদি আপোনালোকে এইফালে আহিব পাৰে মানে বৰ সুন্দৰ আৰু পাহাৰ জেগাকেইটা চালে মানে মনটো কিবা এটা লাগে মানে নিজকে ভাল লাগে এটা ফিলিংছ হয় মানে মোৰ ইয়াত আহি মনটো মানে একদম ৰিলেক্স ফিল হৈছে মানে শান্তি আৰু কিমান টাউনত থাকিব ন গাড়ী ঘোঁৰা মাত কিমান শুনি থাকিব সেইকাৰণে গাঁওকেইটাত আহিব লাগে মই প্ৰায় গাঁওকেইটাতে আহি থাকোঁ গাঁৱত ঘূৰি ভাল লাগে ইয়াৰ পিছত আমি বেলেগ জেগা এটা যাম কি ক'ব বন্ধুসকল চাই ভাল লাগিলে জেগাখন